নমস্কাৰ বন্ধুসকল, তো ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ ঘৰত সৰু সুৰা পূজা এটা আছে, নাৰী কাটি বুলি কয়। আৰু এইফালে ডেকা ল'ৰাবিলাক চাব আহিছে কি চৰাই কাটিছে, কি মাছ কাটিছে বুলি। আৰু এইফালে মানুহজনী মাছ কাটি আছে। মাছ যিহেতু মই ব্ৰইলাৰ নাখাওঁ যে, সেইটো কাৰণে লোকেল মুৰ্গী আছে। লোকেল মুৰ্গীটো ব্ৰইলাৰৰ লগত মিক্স কৰিব পূজা কৰাৰ পিছত। এইফালে বোৱাৰীজনী এটা চাপ কৰা হৈ গ'ল, আৰু এটা চাপ কৰি আছে বৰ্তমান। আৰু এজনী আছিলে ক'ৰবাত গ'ল, ক'ৰবাত গৈছে বোলে। আৰু এইফালে বোৱাৰীয়ে চাফ চিকুণ কৰি দি দিলে ভাইটিয়ে পুৰি আনি। আৰু ব্ৰইলাৰটো ধুনীয়াকৈ কাটি আছে বৰ্তমান। আৰু ব্ৰইলাৰটো কাটিলে চবেই অলপ ফুৰিব আহিলোঁ। পূব চাইডে যি চিচি ব্লক আছে, তাতে ধুনীয়া বতাহ লাগি থাকে, একদম খোলা জেগা। পানীটো দেখিছে না, পানীটো ঢৌ মাৰিয়ে আছে বতাহত। আৰু এইফালে চাক এনেকুৱা পিছবেলা এইটো ৰাস্তাত ফুৰিব আহিলে ভাল লাগে যিহেতু। এইফালে এন্ধাৰ হ'লেই পশ্চিম চাইডে মোবাইলটো ধৰি এন্ধাৰ হোৱা পূব চাইডে চাওকচোন কি মজা বগা হৈ আছে। এন্ধাৰ হোৱা নিচিনাই নালাগে। আৰু এইফালে ঘৰত আহি দেখা পালে বুঢ়ীকেইটা আহি পিঠাগুড়ি, তাৰপিছত এইফালে জলকীয়া মছলা খুন্দি আছে বৰ্তমান। আৰু এইফালে ভাত বহাই আছে। ভাতটো চৌকাতহে বহাই বোলে খৰি দি। আৰু ফাইনেলি ভাত তৰকাৰী বনোৱা হৈ গ'ল। আৰু এইফালে ভাতটো বোৱাৰীক আগতে খাব দিছে, সিহঁতক খোৱাৰ পিছত আমি যাত্ৰা কৰোঁ। আৰু এইফালে মোৰ ফালে মাছটো আহি গ'ল বিলাহী দি। সিহঁতে খাই যোনখিনি ভাত ভাত তৰকাৰী আগলিব সেইখিনি লৈ যায়হে বনত পূজাখিনি কৰা হ'ব।